নমস্কাৰ সকলোকে প্ৰথমতে চেনেলটোৰ নতুন ভিডিঅ' এটাৰ মাজলৈ স্বাগতম জনাইছোঁ। সো যিসকল কেণ্ডিডেটে 2026ত বিএড কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে অতিকৈ সুখবৰ, কিয়নো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফালৰ পৰা ইতিমধ্যে নটিফিকেশ্যন মুকলি কৰিলে। এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আছে, সেইটো আপোনালোকৰ ইয়াতে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, য'ত 50% বা 50% মাৰ্কছ এগ্ৰিগেট থাকিব লাগিব। আৰু লগতে ইয়াতে চিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত এটা যিটো এণ্ট্ৰেন্স এক্সাম লোৱা হয়, বিএড টেষ্ট এটা লোৱা হ'ব, কমন এণ্ট্ৰেন্স টেষ্ট, সেইটো কোৱালিফাই কৰিব লাগিব। আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত ৰিলেক্সেশ্যন এটা থাকিব 5%, যিসকল কেণ্ডিডেট SC, ST, OBC, MOBC নাইবা PWD কেটেগৰীৰ পৰা হয়। আৰু যদি এইকেইটা কেটেগৰীৰ পৰা নহয় তেনেহ'লে 5% ৰিলেক্সেশ্যন লাভ কৰিব তেওঁলোকেও, যিসকলে ধৰক 5 ইয়াৰৰ ইয়াতে টিচিং এক্সপিৰিয়েঞ্চ আছে আণ্ডাৰ ASSEBৰ সিলেকশ্যন প্ৰচেছৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে চাব পাৰে, যিটো এ কমন এণ্ট্ৰেন্স টেষ্ট টু বি কণ্ডাক্টেড চেণ্ট্ৰেলি, এটা কমন এণ্ট্ৰেন্স এক্সাম দিব লাগিব, য'ত 70 মাৰ্কছৰ এক্সামটো লোৱা হ'ব। তাৰ লগতে কেৰিয়াৰ পাৰফৰ্মেঞ্চ উইল কেৰি এ মেক্সিমাম 30 মাৰ্কছ, কেৰিয়াৰ পাৰফৰ্মেঞ্চ হিচাপে 30 মাৰ্কছৰ আপোনালোকৰ ইয়াতে লাভ কৰিব, য'ত আপোনালোকৰ HSLC, HS আৰু ফাৰ্ষ্ট ডিগ্ৰী নাইবা মাষ্টাৰ ডিগ্ৰী ইয়াৰ পৰা আপোনালোকৰ 10%কৈ টোটেল 30% ইয়াৰ পৰাও লোৱা হ'ব। সো ইয়াতে এক্সাম্পল হিচাপে দিয়া আছে, যদি এগৰাকী কেণ্ডিডেটে ধৰক HSLC নাইবা HS নাইবা বেচেলৰ ডিগ্ৰীত 53% লাভ কৰিছে, তেন্তে তেওঁৰ যিটো 10% লোৱা হ'ব সেইটো হৈছে মাৰ্কছটো থাকিব 5.3। আৰু যদি আপুনি সেই কমন এণ্ট্ৰেন্স টেষ্টত কোৱালিফাই কৰে তেনেহ'লে আপোনালোকে ইয়াতে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিবিলাক এফিলিয়েটেড কলেজসমূহ আছে তাতে আপোনালোকে বিএড এডমিশ্যন ল'ব পাৰিব। সো ইয়াৰে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই, এইটো আপোনালোকৰ মে'ৰ 5 তাৰিখৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেটটো 25 মে'লৈকে চলিব। সো ইয়াতে টোটেল 20 ডেজ সময় দিয়া হৈছে এপ্লাই কৰাৰ বাবে। এপ্লিকেশ্যন কৰাৰ বাবে ইয়াতে যিটো অফিচিয়েল ৱেবছাইট আছে www.dibru.ac.in, এইটো অফিচিয়েল ৱেবছাইটলৈকে আপোনালোকে যাব লাগিব। তাতে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব নিজৰ মোবাইল নম্বৰৰ সৈতে আৰু এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব, য'ত আপোনালোকৰ OTP আহিব। আৰু এনেকৈ আপোনালোকে এপ্লাইটো কৰিব পাৰিব। আৰু মন কৰিব, এপ্লিকেশ্যন কৰোঁতে আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ পে'মেণ্টটো কৰিব লাগিব 1050 টকা। এইটো এটা এপ্লিকেশ্যন ফিজ হিচাপে পে'মেণ্ট কৰিব লাগিব, যিটো অনলাইন মোডতে আপোনালোকে কৰিব লাগিব। ইয়াৰ যিটো 70 মাৰ্কছৰ কমন এণ্ট্ৰেন্স টেষ্ট লোৱা হ'ব তাৰ চিলেবাছসমূহ ইয়াতে দিয়া আছে। ইয়াতে জেনেৰেল ইংলিছৰ পৰা 15 কুৱেশ্যন আহিব, GK পৰা আহিব 25, ৰিজনিঙৰ পৰা 10, নিউমেৰিকেল এবিলিটি বা মেথছৰ পৰা আহিব 10, টিচিং এপ্টিটিউডৰ পৰা 10। টাইমটো 1.5 ঘণ্টা সময় লাভ কৰিব। ইয়াতে ৰাতিপুৱা 11 বজাৰ পৰা দুপৰীয়া 12:30 বজালৈ এক্সামটো কণ্ডাক্ট কৰা হ'ব। সো ইয়াত আপোনালোকৰ OMR বেষ্ট এক্সামটোৱে লোৱা হ'ব। আৰু ইয়াতে এক্সাম চেণ্টাৰসমূহ দিয়া আছে, চাব পাৰে। ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ঢকুৱাখানা আৰু শিৱসাগৰ। আপোনালোকৰ সুবিধা অনুসৰি আপোনালোকে অনলাইন এপ্লাই কৰাৰ সময়তে চিলেক্ট কৰিব পাৰিব। ডকুমেণ্টছ আপলোডৰ ক্ষেত্ৰত আপোনালোকে কালাৰ চাইজ পাছপৰ্ট চাইজ ফটোগ্ৰাফ আপলোড কৰিব লাগিব আৰু ছিগনেচাৰ এটা আপলোড কৰিব লাগিব। বাকী ডকুমেণ্ট এইটো আপোনালোকৰ যদি এক্সামত কোৱালিফাই কৰে, ডকুমেণ্ট যেতিয়া ভেৰিফিকেশ্যন হ'ব তেতিয়াহে চাব। 5 মে' তাৰিখৰ পৰা ইয়াতে এক্সামৰ এপ্লিকেশ্যনটো আৰম্ভ হৈ যাব আৰু লাষ্ট ডেটটো 25 মে'লৈকে চলিব। আৰু এক্সামৰ ডেটটো এতিয়া দিয়া আছে, চাব পাৰে। ডেট অফ BEd CET 2026 4 জুলাই তাৰিখে এক্সামটো লোৱা হ'ব আৰু ৰিজাল্ট ঘোষণা কৰিব 15 জুলাই তাৰিখে। সো ভিডিঅ'টো নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব, নিজৰ ফ্ৰেণ্ডৰ সৈতে শ্বেয়াৰ কৰিব। আগন্তুক এনেকুৱা ইনফৰ্মেশ্যন পাই থাকিবলৈ নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ। ধন্যবাদ।